নমস্কাৰ মই পাঞ্জতি মোৰ সৰু ইউটিউব চেনেল টেকনো এণ্ড ইনফো লৈ সকলোকে স্বাগতম জনাইছোঁ। চাওক, আজি এইটো ভিডিঅ' আচলতে হঠাৎ দিলোঁ আৰু আগৰ পৰা কোনো চিন্তা বা পৰিকল্পনা নাছিল দিম বুলি। বৰ্তমান অসমৰ পৰিস্থিতি জানে আপোনালোকে সকলোৱে গম পায় কি চলিছে অসমত, কি হৈ আছে চাৰিওফালে। ইয়াৰ বিষয়ে কেইটামান কথা আৰু কেইটামান সৰু সৰু অনুৰোধ কৰিবলৈ ওলাইছোঁ আপোনালোকক। চাওক, যি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল সংসদত অনুমোদন কৰিলে যোৱাকালি, নিশ্চয় অসমৰ প্ৰতিজন সচেতন নাগৰিকে গম পাইছে টিভি বা বাতৰি কাকতযোগে। আৰু অসমৰ বিশেষকৈ পিছপৰা অঞ্চলৰ বেছিভাগ গাঁও অঞ্চলৰ মানুহে যদিও শুনিছে বেলেগৰ মুখত, আন্দোলন কৰা দেখিছে, টায়াৰ জ্বলোৱা দেখিছে, প্ৰতিবাদ কৰা দেখিছে, কিন্তু হয়তো বুজা নাই আচলতে এই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখন আচলতে হয় কি। চাওক, এইখন এনেকুৱা এখন বিল সংসদত অনুমোদন কৰিলে কেন্দ্ৰীয় চৰকাৰে, যাৰ দ্বাৰা সহজ ভাষাত ক'বলৈ গ'লে আমাৰ অসমখন এখন বিদেশীৰ চৰণীয়া পথাৰত পৰিণত হ'ব। আপুনি আজি গুৱাহাটীত ওলাই আহক, ডিব্ৰুগড়, তিনিচুকীয়া, যিমান ডাঙৰ ডাঙৰ চহৰ আছে সকলোতে ওলাই আহক, 10জন যদি অসমীয়া কোৱা মানুহ আছে, অসমীয়া ভাষী মানুহ আছে, বা 10জন থাকিব লাগিছিল সেই অঞ্চলটোত, তাত 6জন অসমীয়া কোৱা মানুহৰ বিপৰীতে বা অসমীয়া মানুহৰ বিপৰীতে 4জন সন্দেহজনক বা অচিনাকি ব্যক্তি আপোনালোকৰ লগত সন্মুখীন হ'ব, যাৰ বিষয়ে আপোনালোকে এজন অসমীয়া বুলি ধাৰণা কৰিব নোৱাৰে প্ৰথম দৃষ্টিতে। আৰু বৰ্তমান আজিৰ এই চৰকাৰেও আমাৰ অসমখনক আকৌ বেছি বিদেশীৰ চৰণীয়া পথাৰ হ'বলৈ ৰাস্তা মুকলি কৰি দিলে। আমি জাতীয় নায়ক বুলি যাক বিশ্বাস কৰিছিলোঁ, বিশ্বাস কৰি ভোট দিছিলোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল, আৰু তেওঁলোকৰ নিৰ্বাচনৰ ইলেকশ্যনৰ এইটোৱে আছিল মেইন ইছ্যু। বিদেশী খেদিব, বাংলাদেশী খেদিব, ভূমিহীনক ভূমি দিব, মাটিৰ পট্টা দিব, সংস্থাপন দিব, নিবনুৱা সমস্যা সমাধান কৰিব। কিন্তু আজি আপুনি যাওক, ৰেলৱে ডিপাৰ্টমেণ্ট যাওক, অন্য ডিপাৰ্টমেণ্ট যাওক, তাত অসমীয়া ল'ৰা কিমানজন দেখিব আপুনি? আপুনি চাব পাৰে ৰেলৱে ডিপাৰ্টমেণ্টত এনেকুৱা মানুহ আছে, ডেট অফ বাৰ্থ বুলি ক'লে বুজি নাপায় কি একচুৱেলি সেইটো। জন্ম সংখ্যা বুলি ক'লেহে ধৰিব পাৰে সেইটো যে ডেট অফ বাৰ্থ হয়। এনেকুৱা মানুহ কাম কৰি আছে, বাহিৰৰ মানুহ, যিবোৰ অনা অসমীয়া বা অসমৰ বাহিৰৰ মানুহ। কিন্তু অসমীয়াই অসম সংমণ্ডলত সেই সুযোগকণ পোৱা নাই বা সেই সুযোগকণ চৰকাৰে দিয়া নাই। আৰু এতিয়া চাব, যিখন বিল প্ৰণয়ন কৰিলে চৰকাৰে বা আমাৰ ৰাজ্য চৰকাৰৰ সমৰ্থনত কেন্দ্ৰীয় চৰকাৰে যিখন বিল আজি অনুমোদন কৰিলে, আপুনি নিজে নিজৰ পৰিচয় দিব নোৱাৰে। এতিয়া ইতস্ততা বোধ কৰিব আপুনি কোন অসমীয়া, ক'ত অসম, অসমৰ কোন আপুনি। আৰু এই বিলখনত যিমান দূৰ শুনিছোঁ, চাইছোঁ টিভি নিউজত বা
ইউটিউব যোগে যিমান গম পাইছোঁ, পাকিস্তান, আফগানিস্তান, বাংলাদেশ বা শ্ৰীলংকা আদিৰ পৰাও যিমানবিলাক হিন্দু ধৰ্মী বাংলাদেশী মানুহ আছে, তেওঁবিলাকে আহি অসমত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ প্ৰৱেশ কৰিব পাৰিব। চ' এনেকুৱা এখন বিল বা এনেকুৱা ধৰণৰ পদ্ধতি আপোনালোকে সমৰ্থন কৰে নেকি? চাওক, আন্দোলন বহুত হ'ল, প্ৰতিবাদ বহুত হ'ল, কিন্তু এইবোৰে একো পৰিৱৰ্তন কৰিব নোৱাৰিলে। এই পৰিৱৰ্তন শব্দটো এটা ডাঙৰ শব্দ, আৰু এই পৰিৱৰ্তন শব্দটোৰ নাম লৈয়ে আজিৰ এই তথাকথিত জাতীয় নায়ক স্বৰূপ, খলনায়ক স্বৰূপ, জাতিদ্ৰোহী স্বৰূপ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱালে শাসনৰ গাদীত অধিষ্ঠিত হৈছিল। আজি আপোনালোকে ওলাই আহক, আমি ঘৰত সোমাই থকা সময় নাই এতিয়া আৰু। নহ'লে এনেকুৱা এটা দিন আহিব, আপুনি বজাৰ কৰিব ওলাই যাব, আপোনাৰ হাতৰ পৰা বজাৰ কৰা মোনা বেলেগে কাঢ়ি লৈ যাব। আপোনাৰ বাৰীৰ শস্য, ধান ধন বেলেগে কাঢ়ি লৈ যাব। তাত মাত মাতিব, প্ৰতিবাদ কৰা আপোনাৰ কোনো অধিকাৰ নাই। চ' এই নাগৰিকত্ব বিধেয়ক আইনখনৰ প্ৰতিবাদ কৰক, যেনেকৈ পাৰে, যিয়ে য'ত যেনেকৈ আছে তেনেকৈ প্ৰতিবাদ কৰক। মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই ভিডিঅ'টোৰে। নহ'লে অসমীয়া বুলি বেলেগত নেলাগে, অসমতে পৰিচয় দিব নোৱাৰিব আপোনালোকে। চ' এইখিনিয়ে আপোনালোকক জনালোঁ। সকলোৱে ওলাই আহক, সকলোৱে জাগি উঠক, যিয়ে যেনেকৈ পাৰে তীব্ৰ পৰা তীব্ৰতৰ প্ৰতিবাদ কৰক। নহ'লে অসমীয়া নহয়, অসমৰ মিয়া বুলি পৰিচয় দিব লাগিব। সেই সময় সমাগত। ধন্যবাদ। জয় আই অসম।